ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পঞ্চম মান শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ প্ৰথম যেটো পাঠ আছিল সংখ্যাৰ প্ৰক্ৰিয়া তাৰ আজি আমি আলোচনা কৰো বিয়োগ প্ৰক্ৰিয়াসমূহ আলোচনা কৰো না সংখ্যাৰ প্ৰক্ৰিয়াসমূহৰ বিয়োগ অংশটো আলোচনা কৰো এটা ইয়াত চোৱা তোমালোকে ইয়াত বিয়োগৰ তিনটা উদাহৰণ দিয়া আছে অলৰেডি মই এটা বুজাই দিছো এই বিটোকে বুজাই দিছো বাকি ইয়াৰ দুই এটা কৰিম বাকিবোৰ তোমালোকে কি কৰিবা নিজে ঘৰত কৰিবা এটো চোৱা ইয়াত কি দিছে 467 বিয়োগ 329 দিছে ঠিক আছে এটা ইয়াত চোৱা আমি এককৰ ঘৰৰ পৰা আৰম্ভ কৰিম যেনেকৈ যোগত আমি এককৰ ঘৰৰ পৰা আৰম্ভ কৰিছিলো এই বিয়োগটো আমি কি কৰিম এককৰ ঘৰৰ পৰা আৰম্ভ কৰিম ইয়াত 7 আছে 7 ৰ পৰা 9 বিয়োগ কৰিব লাগে এটা কি হয় কথাটো সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা এটা বিয়োগ কৰিলে না যায় বা এটো আমাৰ ঋণাত্মক সংখ্যা এটা ওলাব তোমালোকে ডাঙৰ ক্লাছত পাবা ঋণাত্মক সংখ্যা কি এতিয়া আমাৰ কথাটো হৈছে কি যে এনেকা সৰু সংখ্যা এটা যদি থাকে এই সৰু সংখ্যাটোৰ পৰা ডাঙৰ সংখ্যা এটা বিয়োগ কৰিলে বিয়োগ না যায় বা আমি ঋণাত্মক সংখ্যা এটা পাওঁ আমাক এই ঋণাত্মক সংখ্যা কথা নালাগে এতিয়া দেই এটা কি হ'ব যেহেতু এটো সৰু সংখ্যা হেতু কাৰণে আমি কি কৰিম ইয়াৰ পৰা ধাৰ লম দহকৰ ঘৰৰ পৰা আমি কি ল'ব লাগিব ধাৰ ল'ব লাগিব এতিয়া দহকৰ ঘৰৰ পৰা আমি ধাৰ কিমান ল'ম এবাৰত আমি দহকৰ ঘৰৰ পৰা 1 ল'ম যেটো 1 একৰ ঘৰলৈ অহাৰ লগে লগে কিমান হৈ যাব 10 হৈ যাব আকবাৰ কৈছো এটো যেহেতু সৰু আমি ইয়াৰ পৰা ধাৰ ল'ব লাগিব ধাৰ ল'ম আমি কিমান এবাৰত ইয়াৰ পৰা 1 যাব 1 যোৱা মানে ই যেতিয়া এই এককৰ ঘৰত আহিব তেতিয়া ইয়াত কিমান হৈ যাব 10 হৈ যাব ঠিক আছে এটা চোৱা দহকৰ ঘৰৰ পৰা মই 1 এটা ধাৰ ললো মানে 10 এটা ধাৰ ল'ম আৰু 1 টো 10 হৈ যাব নহয় ইয়াত কিমান হৈ যাব 10 যোগ 7 কিমান হৈ গ'ল 10 যোগ 7 17 হৈ গ'ল 17 পৰা 9 বিয়োগ কৰিম কিমান 8 হ'ব ঠিক আছে এতিয়া ইয়াত আমাৰ 17 হৈছিলে 17 পৰা 9 বিয়োগ কৰিলো 8 হ'ল ইয়াত যে 1 গুচি গ'ল এটো 1 ঠাইত ইয়াত কিমান 6 ঠাইত কিমান আহি গ'ল 5 আহি গ'ল এতিয়া 5 ৰ পৰা 2 তুমি বিয়োগ কৰিব লাগিব 5 ৰ পৰা 2 বিয়োগ কৰিলে কিমান হ'ব 3 আৰু 4 ৰ পৰা 3 গ'ল কিমান 1 এনেধৰণে বিয়োগবোৰ কৰা হয় এইটো পোনপ্ৰথমে মই কৈ দেখাইছো তাৰ পিছত আৰু এটা কৰিম ইয়াত চাবা 8 ৰ পৰা 9 বিয়োগ না যায় ঠিক আছে এনে ক্ষেত্ৰত আমি কি কৰো যে আমি এই দহকৰ ঘৰৰ পৰা ধাৰ লম এই দহকৰ ঘৰৰ পৰা আমি ধাৰ কিমান লম ইয়াৰ পৰা 1 যাব কিন্তু ইয়াত হৈ যাব কিমান 10 হৈ যাব মানে এই 10 টো আহিলে 1 টো আহিলে ইয়াত যে 10 হ'ব 10 যোগ 8 কিমান হৈ গ'ল ইয়াত 18 হৈ গ'ল 18 পৰা 9 বিয়োগ হ'লে কিমান হ'ব বাৰু 18 পৰা 9 বিয়োগ হ'লে কিমান হয় আমাৰ 9 তে ইয়াত আসলে যে 2 এই 2 1 টো গুচি গ'ল তে ইয়াত কিমান থাকিলে 1 থাকিলে হয়নে তে 1 ৰ পৰা 8 যাব জানো 1 ৰ পৰা 8 বিয়োগ না যায় তেনে ক্ষেত্ৰত আমি কি কৰিম এই আগৰ ঘৰটো যেটো এটা শতকৰ ঘৰৰ পৰা আমি 1 এটা ধাৰলে লম ঠিক আছে ইয়াৰ পৰা যেহেতু 1 এটা যাব আৰু এটো ওচৰৰ ঘৰ তাৰ কাৰণে ইয়াত কিমান হ'ব 10 হৈ যাব বুজি পাইছানে ইয়াৰ পৰা 1 এটা যদি আহে ইয়াত হৈ যাব কিমান 10 আৰু সেই 10 আৰু 1 যোগ হৈ ইয়াত কিমান হৈ থাকিলে 11 হ'ল 11 ৰ পৰা যদি আমি 8 বিয়োগ কৰো কিমান পাম আমি 3 পাম ঠিক আছে ইয়াত এতিয়া 1 এটা যে অথনি গুচি গৈছিলে ইয়াত কিমান থাকিলে 6 থাকিলে 6 ৰ পৰা 3 গ'ল কিমান 3 আমি পালো 339 আৰু এটা কৰি চাও এই 5 টো কৰি চাও 1 ৰ পৰা 9 এই ক্ষেত্ৰত বিয়োগ কৰিব পৰা নহয় সেই কাৰণে আমি কি কৰিম ইয়াৰ পৰা ধাৰ লম ইয়াৰ পৰা ধাৰ কিমান লম ইয়াৰ পৰা 1 লম ইয়াত অহাৰ লগে লগে ইয়াত হৈ যাব কি 10 যোগ 1 কিমান হৈ গ'ল 11 11 পৰা 9 যদি বিয়োগ কৰো কিমান থাকিলে 2 যেহেতু এই 2 এ 1 এটা অথনি হেৰুৱাইছিলে দি দিছিলে এটো ঘৰলে সেই কাৰণে ইয়াত থাকি গৈছিলে 1 1 ৰ পৰা 2 বিয়োগ হ'ব জানো 1 ৰ পৰা 2 বিয়োগ নহয় এই ক্ষেত্ৰত আকৌ এই 1 কি কৰিব লাগিব এটো ঘৰৰ পৰা 1 এটা ল'ব লাগিব মানে 10 এটা ল'ব লাগিব এই 9 ৰ পৰা 1 এটা গুচি গ'ল মানে ইয়াত কিমান হৈ যাব 11 হৈ গ'ল কাৰণ ইয়াৰ পৰা 1 গ'লে ইয়াত 10 হৈ যাব 11 ৰ পৰা 2 গ'ল 9 ঠিক আছে ইয়াত কিমান থাকিলে 8 থাকিলে 8 ৰ পৰা 8 গ'ল কিমান 0 আৰু ইয়াত থাকিলে 3 ইয়াৰ পৰা ধাৰ লোৱা নাছিলে ইয়াত 3 আছে 3 ৰ পৰা 3 গ'ল 0 আৰু 2 ৰ পৰা ইয়াত বিয়োগ একো হোৱা নাই ইয়াত মানে 0 এটা আছে এটো কিমান হ'ব 2 ঠিক আছে 11 ৰ পৰা 9 গ'ল 2 1 থাকিলে 11 ৰ পৰা 2 গ'ল 9 8 মিলি গ'ল 0 3 মিলি গ'ল 0 আৰু 2 টো কি হ'ল নামি আহিলে
বুজি পাইছেনে তোমালোকে এনেধৰণে আমি বাকী যিকেইটা অংক আছে এই বিয়োগকেইটা কৰিব লাগিব তাৰ পিছৰ প্ৰশ্নটো চোৱা এইটো যে প্ৰশ্নটো কৈছে চিন্তা কৰা আৰু কি হ'ব উলিওৱা ইয়াত আমি এনেকৈ বিয়োগ নকৰোঁ দেই ইয়াত আমি চিন্তা কৰিম ইয়াত চাবা 3217 প্লাছ 9673 এইটোত আমি যদি প্লাছ কৰোঁ প্লাছ কৰি কিমান পাইছোঁ 12890 3217 যোগ 9673 যোগ কৰিলে পাওঁ আমি 12890 এতিয়া চাবা এইকেইটা সংখ্যা ইয়াত দিছে এইটো 12890 বিয়োগ 9673 আছেনে এতিয়া এই দুটা যোগ কৰি যিহেতু এইটো পাইছোঁ আমি ইয়াৰ পৰা যদি এইটোৱে হওক বা ইয়াৰ পৰা এইটোৱে হওক বিয়োগ কৰিলে আমি কি পাম এইটো যদি বিয়োগ কৰোঁ ইয়াৰ পৰা এইটো বিয়োগ কৰিলে এইটো পাম আৰু এই সংখ্যাটোৰ পৰা এইটো যদি বিয়োগ কৰোঁ তেন্তে আমি পাম কি এইটো পাম কাৰণ এই দুটা যোগফলটো এইটো এতিয়া চাবা এইটোৰ পৰা যিহেতু 9673 বিয়োগ কৰিব দিছে তেতিয়া আমি কি পাই যাম 3217 পাম বুজি পাইছেনে বাৰু মই বেলেগ এটা কৰি দিছোঁ এবাৰ গুৰুত্ব দিবা এইটো চাবা এইটো বিয়োগ দিছে দেই ইয়াত চিনটো কি দিছে বিয়োগ মানে ইয়াত আমি কি দেখিছিলোঁ এই যিটো যোগফলটো আছিলে যোগফলটো সকলোতকৈ ডাঙৰ হয়নে এই ডাঙৰটোৰ পৰা আমি এই সৰুটো বিয়োগ কৰি দিলে আমি এনেকুৱা এটা পাম সৰু এটাই পাম এতিয়া ইয়াত চাবা ইয়াত সকলোতকৈ ডাঙৰটো হ'ব এই প্ৰথমত থকাটো বিয়োগৰ ক্ষেত্ৰত 8292 বিয়োগ 6479 এইটো বিয়োগ কৰাৰ লগে লগে পাইছোঁ আমি 1813 এইটো আমি পাইছোঁ এতিয়া চাবা এই 79 যোগ 1813 যদি আমি যোগ কৰোঁ তেন্তে এই দুটাৰ যোগফলটো কি হ'ব এই 8292 পাম এইটো আমি অলপ বুদ্ধি লগাই কৰিব লাগিব ইয়াত আমি যোগ বিয়োগ এনেধৰণে বিয়োগ বা এনেধৰণে আগতে কৰি অহাৰ দৰে যোগ কৰিব নালাগে তোমালোকে মোক এই দুটা কৰি দেখাবাচোন আৰু যদি বুজি পোৱা নাই মোক সুধিবা তোমালোকে তাৰ পাছৰ প্ৰশ্নকেইটা চোৱা সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰা দুটা সংখ্যাৰ যোগফল 41283 41283 হৈছে দুটা সংখ্যাৰ যোগফল এটা হৈছে 28239 আনটো কিমান হ'ব মানে এইটোৰ লগত বেলেগ এটা সংখ্যা যোগ কৰিলে এইটো পাওঁ এতিয়া সেই সিটো সংখ্যা উলিয়াবৰ কাৰণে এইটোৰ পৰা যদি এইটো বিয়োগ কৰোঁ তেন্তে সেই সংখ্যাটো ওলাই যাব তোমালোকে ইয়াত কি কৰিব লাগিব মই প্ৰচেছটো দেখাই দিছোঁ তোমালোকে নিজেই ঘৰত কৰি দেখাবা মোক ইয়াত কৰিব লাগিব 41283 বিয়োগ 28239 এইটো বিয়োগ কৰিব লাগিব ইয়াত বিয়োগ কৰি যিটো পোৱা এইটো মোক কৰি দেখাবা বুজি পাইছানে কথাটো যদি নোৱাৰা মোক সুধিবা তাৰপাছত কৈছে যে 6719 67192 আৰু 73841 73841 মাজত পাৰ্থক্য কিমান পাৰ্থক্য মানে হৈছে কি বিয়োগফল ইয়াত ঠিক যিদৰে আমি বিয়োগ কৰিছিলোঁ ঠিক ইয়াতো কি কৰিবা বিয়োগে কৰিবা এইটো চাম আমি 32721, 40621 আৰু 72901 যোগফল নিৰ্ণয় কৰা এই তিনিওটাৰ যোগফল নিৰ্ণয় কৰিব কৈছে মই এই জেগাটোতে এই তিনিওটাৰ যোগফল নিৰ্ণয় কৰি দেখাইছোঁ দেই তোমালোকে 1 আৰু 2 কৰিবা মই এই চিটো কৰি দেখাইছোঁ যোগ কৰিব কৈছে 32721 প্লাছ 40621 প্লাছ 72901 এনেকৈ সমানত পাতিবা যিবিলাক ঘৰ আছে ঘৰবোৰ সমানত পাতিবা সংখ্যাটো যাতে এককৰ ঘৰখিনি একেলগে পৰে দহকৰ ঘৰ তেনেকুৱা গুৰুত্ব দিবা এতিয়া আমি যোগ কৰিম 1 1 1 2 2 1 কিমান হ'ল 3 দহকৰ ঘৰলৈ যাওঁ 2 2 2 4 4 লগত 0 যোগ কৰিলে কিমান হ'ল 4 ইয়াত চাম 7 7 6 কিমান 7 6 13 13 লগত যদি আমি কি কৰোঁ 9 যদি যোগ কৰোঁ 13 লগত আমি 9 যোগ কৰিলে কিমান পাম 22 22ৰ 2 ইয়াত কি হ'ব 2 এটা উকলি যাব ঠিক আছে এতিয়া 2 2 2 4 4 লগত 0 যোগ কৰিলে 4 হ'ল উকলা 2 হতি কিমান হৈ গ'ল 6 আকৌ এই শেষৰ ঘৰটোত হ'ব 3 3 4 7 7 7 কিমান হৈ গ'ল 14 আকৌ এবাৰ কৰি চাইছোঁ 1 1 তিনিটা আছে 1 2 3 যোগফল হ'ল 3 2 2 4 4 লগত 0 যোগ কৰিলে 4 7 7 6 13 13 লগত যদি আমি 9 যোগ কৰোঁ আমাৰ কিমান হ'ব 22ৰ 2 উকলিলে 2 2 2 4
4 লগত 0 যোগ কৰিলে 4 হ'ল কুকুৰা 2 সতি 6 আৰু 3 4 7 7 7 কিমান হৈ গ'ল 14 বুজি পালা এইটো হৈছে আমাৰ উত্তৰটো এটা যেটো d2 আছে d2 চোৱা 28709 ৰ লগত কি যোগ কৰিলে যোগফল হ'ব 78239 এতিয়া কি হ'ব এইটোৰ লগত কিবা এটা সংখ্যা যোগ কৰিলে আমি এটো পাম আমি সেই সংখ্যাটো উলিয়াবৰ কাৰণে আমি কি কৰিম এই ডাঙৰ সংখ্যাটোৰ পৰা এটো আমি কি কৰিম বিয়োগ কৰিম তোমালোকে কৰিবা মই পাতি দিছো 78239 বিয়োগ 28709 এটো বিয়োগ কৰিবা বিয়োগ কৰি যেটো হয় হেতু উত্তৰ লিখিবা আৰু মোক এই প্ৰশ্নসমূহ উত্তৰ কৰি দেখুৱাবা ঠিক আছে আজিলৈ হ'ব নেক্সট ভিডিঅ'ত আমি পৰৱৰ্তী প্ৰশ্নসমূহ আলোচনা কৰিম